সোণালী বান্দৰ বিচাৰি বিচাৰি মানে হাবাথুৰি হৈছোঁ। ইয়াতে বান্দৰখিনি মানে কি হয়, এঠাইত থাকে তাৰপৰা আৰু বেলেগ এঠাইলৈ যায়, তেনেকৈ মানে ঘূৰি থাকে। আৰু এনেকুৱা নহয় যে য'তে ত'তে এটা দুটা এনেকৈ থাকে, তো সিহঁতে মানে গ্ৰুপ বান্ধি থাকে বোলে। তো সেইটো কাৰণে মানে কি ইফালে যায় সিফালে যায়, এক জেগাত মানে থিতাপি নলয় আৰু। এই পাহাৰখনৰ এই যিটো এলেকা, সিহঁতক ৰাখাবান সংৰক্ষণ কৰি গোটেই এলেকাটোত মানে ঘূৰি থাকে। চ' গাইজ ভিতৰত যোৱাৰ আগতে হাইৱেত আমি এটা বস্তু দেখা পালোঁ, মানে ইয়াতে এই যে ওপৰত মানে নেটৰ নিচিনা এটা ৰাস্তা বনাই দিয়া হৈছে, এইটোৰ মানে বান্দৰবিলাক অহা যোৱা কৰা ৰাস্তা। নহ'লে মানে কি হয়, মানে গাড়ীৰ খুন্দাত বহুত বান্দৰ মানে মৃত্যু হয় মানে। তো ফাইনেলি আমি আহি পালোঁ কাকৈজান অভয়াৰণ্য বুলি ক'ব লাগিব, সৰু অভয়াৰণ্য এখন, য'ত মানে স্পেচিয়েলি সংৰক্ষণ কৰি ৰখা হৈছে মানে যিটো সোণালী বান্দৰ, য'ত মানে আমাৰ অসমৰ আন ক'তো নাপায়। লগতে মানে ৱৰ্ল্ড ৱাইড মানে এইটো দুষ্প্ৰাপ্য প্ৰাণী হিচাপত ধৰা গৈছে, মানে ক'তো এনেকৈ পাবলৈ নাই। তো একমাত্ৰ ইয়াতে পোৱা যায় কাকৈজানত। তো কাকৈজানত মই আহি পালোঁ। তো বলক সোণালী বান্দৰ ক'ত আছে বিচাৰি যাওঁ এতিয়া। আৰু গাইজ ইয়াত আছে এখন পুৰণি, মানে আগতে যে আমি পাইছিলোঁ আমাৰ গাঁৱত বা মেইন ৰাস্তাবিলাকতো আছিল আৰু মানে এনেকুৱা কাঠৰ দলং। তো আজিকালিতো মানে দেখিবলৈ নাই আৰু তেনেকৈ। তো ইয়াতে এখন ধুনীয়া কাঠৰ দলং আছে, ইয়াতে চেল্ফি উঠিব পাৰে। আৰু গাইজ ইয়াতে আছে মস্ত ডাঙৰ সোণালী বান্দৰ, মানে এইটো ডুপ্লিকেট, ইয়াতে বনাই থৈ দিছে। কেতিয়াবা আপোনালোক আহি এইটো চাই মানে ঘূৰি নাযাব আকৌ। তো অৰিজিনেলটো পাই যাব ইয়াতে, অলপমান মানে চাব লাগিব কোনফালে আছে। বাকী ইয়াৰ ভিতৰত যিটো পৰিৱেশ, একদম সুন্দৰ পৰিৱেশ। আৰু গাইজ এয়া হৈছে বান্দৰৰ ঘৰ, মানে ধৰক শ্ব'ৰ কাৰণে আৰু মানে ধুনীয়াকৈ এনেকৈ বনাই দিছে আৰু বান্দৰৰ মানে থাকিব পৰা ঘৰ টাইপৰ। এইফালে এইটো এটা আছে, এনেকৈ 5-6টামান দেখিবলৈ পাইছোঁ। এতিয়া সন্মুখতে দুটাই আছে মাত্ৰ। তো মানে আমি আচলতে জানোৱেই দিয়কচোন, বান্দৰে তেনেকৈ বান্ধি দিয়া ঘৰত নাথাকে, সিহঁতে গছৰ ডালে পাতে লাগে ঘূৰি ফুৰিব, বৰষুণ দিয়ক কিবা দিয়ক সেনেকৈ থাকে আৰু। তো এইটো জাষ্ট শ্ব'ৰ কাৰণে বনাই দিছে, তো ধুনীয়া দেখি আৰু ইয়াতে। তো ইয়াতে এইফালে গ'লে এটা হেৰি আছে আপোনাৰ, এইটো কি বুলি কয়, ৱাটাৰফল এটা আছে, মানে জলধাৰালৈ যোৱা পথ 700 মিটাৰ থকা বুলি কৈছে ইয়াৰ পৰা। তো গাইজ সোণালী বান্দৰ বিচাৰি বিচাৰি বৰ্তমান আমি ভিতৰত প্ৰৱেশ কৰিছোঁ, কিন্তু সোণালী বান্দৰ এতিয়ালৈকে দেখা পোৱা নাই। এটা ডুপ্লিকেট দেখা পাইছোঁ, ডাঙৰকৈ মূৰ্তি বনাই থোৱা আছে। আৰু ভিতৰলৈ যাম, দেখাই আছোঁ, দেখা পালে আপোনালোককো। তো গাইজ ইয়াতে এটা শিৱ মন্দিৰ আছে, আৰু এইফালে পাহাৰত উঠি যাব লাগে, তাত গ'লে আৰু তাৰ পৰা এই ৰাইট ছাইডৰ ৰাস্তাটো যদি যায় তেনেহ'লে আপোনালোকে পাব এটা ঝৰ্ণা। তো আমি প্ৰথমতে মন্দিৰত যাওঁ, মানে প্ৰথমে আমি বান্দৰ চোৱাৰ যিহেতু লক্ষ্য কৰি আহিছিলোঁ, বান্দৰ মানে বিচাৰি যাওঁ আৰু। বহুত ওখ উঠিব লাগিব ন? কিমান দূৰ যাব লাগিব ভাই আৰু। বাপৰে বাপ, বহুত উঠিলোঁ দেই, ভাগৰ লাগি গ'ল। বান্দৰ পাওঁ না নাপাওঁ সেইটোৱে কথা। চ' গাইজ অতি দুষ্প্ৰাপ্য প্ৰাণী সোণালী বান্দৰ চাবলৈ যদি ইয়ালৈ আহে, তেনেহ'লে এই যে ল'ৰাজন দেখা পাইছে, তেওঁক মানে লগ কৰিব। তেওঁৰ নাম মানৱ। ইয়াতে তেওঁ মানে কি সোণালী বান্দৰ ক'ত ক'ত থাকে, ইয়াতে কোনফালে কোনফালে যায় তেওঁ জানে। তো আমাৰ বাবে তেওঁ মানে বিচাৰি আছে। তো বিচাৰি আছে, ফাইনেলি আমি এটা ঠিকনা পালোঁ। তো তেওঁ মানে আমাক অলপ ৰ'ব দিলে, আৰু আমাক ৰ'ব দি মানে তেওঁ বান্দৰ চাবলৈ গৈছে, আচলতে তাতে আছে নে নাই। মানে কোনোবা ফোন কৰি কিনে কৈছে যে কোনফালে আছে। তো ইয়াতে ঝুলনা চুলনা কিবা কিবি আছে, আমি অলপ টাইম এনজয় কৰিলোঁ তাতে। আৰু তাৰপিছত গম পালোঁ যে কোনোবা মানুহৰ ঘৰৰ পিছফালে বান্দৰকেইটা আছে। চ' গাইজ ফাইনেলি আমি দেখা পালোঁ একঘৰ মানুহৰ পিছফালে, মানে প্ৰায় তামোল চামোলৰ বাগান আছে, তাতে মানে কি জবা ফুলৰ পাত খাই আছে বান্দৰ, সেইটো এটা। তাৰপিছতে এইফালে ওপৰত আছে আৰু মানে জাক পাতি আছে। তো একদম মানে অলপ ভিতৰলৈকে আছে। তো যিখিনি সন্মুখত আছে 2-3টা, মই সেইকেইটা মানে ভিডিঅ'ত আপোনালোকক ইয়াত দেখাই দিলোঁ। তো এয়া হৈছে ভাৰতৰ আমাৰ মানে কি একেবাৰে দুষ্প্ৰাপ্য প্ৰাণী সোণালী বান্দৰ, গল্ডেন লাংগুৰ, যিটো মানে মাত্ৰ কাকৈজানত অভয়াৰণ্যত মানে পোৱা যায়, আৰু আন ঠাইত মানে এইটো দেখিবলৈ পোৱা নাযায়। সাধাৰণতে বান্দৰ থাকে দিয়কচোন, বহুত থাকে, কিন্তু এই বান্দৰবিধ মানে আপুনি বেলেগ ঠাইত মানে তেনেকৈ নাপাব, অনলি ইয়াতে পাব। তো গাইজ আমি জানো যে বান্দৰে কল খাই বহুত ভাল পায়। তো আমি ইয়াতে গম পালোঁ যে সোণালী বান্দৰ যিটো আছে, সিহঁতে কল ফল এইবিলাকৰ প্ৰতি কোনো মানে গুৰুত্ব নাই, কেৱল গছৰ পাত খায়। তো মেইনলি মানে আপোনাৰ এই কি এইটো আপোনাৰ কৰাই গছে থাকে, তাৰপিছত আপোনাৰ জবা ফুল, এইবিলাকৰ মানে গছৰ পাত ইহঁতৰ মানে ফেভাৰিট হয়। তো গাইজ আমি নিজে দেখি পালোঁ এইটো কথাটো, মানে প্ৰথমতে বিশ্বাস হোৱা নাছিল যে বান্দৰে কল নাখায়। তো মানে ইয়াতে পূৰা নিজে দেখা পালোঁ যে কল চল মানে তলত কল দিছে, কোনোবা মানে ফুৰিব অহা মানুহে দিছে, কিন্তু কলটো নিব নাহে সিহঁতে, মানে গুৰুত্ব নিদিয়ে সেইবিলাকত। মানে গছৰ পাত স্পেচিয়েলি খায় সিহঁতে, কিছুমান গছৰ পাত, তাৰ ভিতৰত জবা ফুল এবিধ। তো সিহঁতে এনেকৈ গছৰ পাত খাই মানে জীৱন নিৰ্বাহ কৰে। লগতে আমাৰ ভাগ্য ভাল আছিল যে আমি দেখিবলৈ পালোঁ, কাৰণ আমি গম পাওঁ মানে আমাৰ আগৰ দিনা মানে যোন গৈছিলে কোনেও বোলে দেখিয়ে নাপালে, কাৰণ সিহঁতে কেতিয়াবা গাঁৱৰ ভিতৰত সোমাই যায়, কেতিয়াবা মানে পাহাৰৰ একদম ওপৰলৈ উঠি যায়। চ' গাইজ আহিলে কেতিয়াবা মানৱ নামৰ এই ল'ৰাজনক লগ কৰিব আপোনালোকে, আৰু তেখেতৰ থ্ৰুৱেদি আপোনালোকে ইয়াতে সোণালী বান্দৰ কোনোবা ফালে থাকিলেও মানে চাব পাব।
চ' গাইজ এয়া আছিল অতি দুষ্প্ৰাপ্য পানী কাকৈজানত পোৱা যায় সোণালী বান্দৰ। বাকী ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বটনটো টিপি দিব। থেংক ইউ।